ভাৰতৰ ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনে এটা লাৰ্নিং প্ৰগ্ৰাম লঞ্চ কৰিছে যাৰ নাম হৈছে DHRUV DHRUV এই প্ৰগ্ৰামটো লঞ্চ কৰিছে ভাৰতৰ হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট মিনিষ্টাৰ ৰমেশ পোখৰিয়াল ইন প্ৰেজেন্স অফ ডক্টৰ K Sivan chairman ISRO the salient features of DHRUV are the program is to cover two areas namely science and arts the program is to be launched from ISRO around 60 students are selected broadly from class 9 to class 12 all over the country the target of the program is to help the nation achieve the target of a $5 trillion economy the program is named after the pole star called DHRUV Tara. A program to main objective hoise to allow students realize their complete potential and contribute to society. ভাৰত চৰকাৰে GEMINI নামৰ এটা ডিভাইচ লঞ্চ কৰিছে that will provide information related to disaster warning. This is exclusively designed for fishermen about disasters when they are 10 to 12 kilometers away from the coast. এই ডিভাইচটো বিশেষকৈ মাছমৰীয়া সকলৰ কাৰণে অতি আৱশ্যক make them alert about the coming hurricanes or tropical storms. The full form of GEMINI is Gagan Enabled Mariners Instrument for Navigation and Information. ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে এটা নতুন প্ৰগ্ৰাম লঞ্চ কৰিছে এটো হৈছে মহাত্মা গান্ধী নেশ্যনেল ফেলোশ্বিপ প্ৰগ্ৰাম মহাত্মা গান্ধী নেশ্যনেল ফেলোশ্বিপ প্ৰগ্ৰাম MGNF টো ইউনিয়ন মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেন্ট এন্টাৰপ্ৰিনাৰশ্বিপ MSDE আৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট বেংগালুৰুৰে এটা যুটীয়া প্ৰচেষ্টা এবাউট মহাত্মা গান্ধী নেশ্যনেল ফেলোশ্বিপ প্ৰগ্ৰাম এই প্ৰগ্ৰামটো ডেভেলপ কৰা হৈছে ফৰ স্কিল ডেভেলপমেন্ট এণ্ড এন্টাৰপ্ৰিনাৰশ্বিপ দ্য প্ৰগ্ৰাম ইজ ডিজাইনড আণ্ডাৰ স্কিলছ একুইজিশ্যন এণ্ড নলেজ এৱাৰনেছ ফৰ লাইভলিহুড প্ৰমোশ্যন এই প্ৰগ্ৰামটোৰ অবজেক্টিভ হৈছে টু এড্ৰেছ চেলেঞ্জ অফ নন এভেইলেবিলিটি অফ পাৰ্চনেল এট নেশ্যনেল ষ্টেট এণ্ড ডিষ্ট্ৰিক্ট লেভেলছ এণ্ড টু ক্ৰিয়েট এ cadre of young individuals to train them in a blended academic program that provides both academic input and a competent of field immersion at district level. এই প্ৰগ্ৰামটোৰ কাৰণে এলিজিবিলিটি হৈছে যে বয়স হ'ব লাগিব 21 বছৰ বা 30 বছৰৰ ভিতৰত and person must be a citizen of India. The person must also have a graduation degree from a recognized university and the person must be proficient in the official language of the state. চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাটো দিয়া গৈছে জন বি গুডেনো এম ষ্টেনলি উইটিংহাম এণ্ড আকিৰা য়শিনো দে হেভ বিন এৱাৰ্ডেড ফৰ দ্য ডেভেলপমেণ্ট অফ লিথিয়াম-আয়ন বেটাৰিজ এই তিনিগৰাকী বৈজ্ঞানিককে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাটো দি সন্মানিত কৰা হৈছে ফৰ ৱায়াৰলেছ এণ্ড ফসিল ফুয়েল ফ্ৰী সোসাইটি দে হেভ বিন ক্ৰেডিটেড উইথ দ্য ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অফ দ্য লিথিয়াম-আয়ন বেটাৰি ষ্টেনলি উইটিংহাম জন বি গুডেনো এণ্ড আকিৰা য়শিনো হেভ কণ্ট্ৰিবিউটেড ইমেন্সলি টু দ্য ফিল্ড অফ ডেভেলপিং লিথিয়াম-আয়ন বেটাৰি over 4 decades. The Nobel Prize in Chemistry is awarded annually by the Royal Swedish Academy of Sciences to scientists in the various fields of chemistry. It was first awarded in 1901. Prime Minister Narendra Modi released commemorative stamp to honor Marshal of Air Force late Arjan Singh in New Delhi. It was released at home program of the Indian Air Force to mark its 87th Raising Day. The stamp was released as a tribute to the exemplary service to the nation. 10 অক্টোবৰ টু বিশ্ব মেণ্টেল হেলথ ডে হিচাপে সেলিব্ৰেট কৰা গৈছে দ্য ওয়াৰ্ল্ড মেণ্টেল হেলথ ডে ইজ অৰ্গেনাইজড বাই ওয়াৰ্ল্ড ফেডাৰেশ্যন ফৰ মেণ্টেল হেলথ এণ্ড ইজ সাপোৰ্টেড বাই WHO ওয়াৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যন অল ওভাৰ দ্য ওয়াৰ্ল্ড দ্য মেইন অবজেক্টিভ অফ ওয়াৰ্ল্ড মেণ্টেল হেলথ ডে ইজ টু ৰেজ এৱেৰনেছ এবাউট মেণ্টেল হেলথ ইছ্যুজ অল ওভাৰ দ্য ওয়াৰ্ল্ড এই বছৰৰ থিমটো হৈছে সুইচাইড প্ৰিভেনশ্যন মেণ্টেল হেলথৰ বাবে বহুত ব্যক্তিয়ে আত্মহত্যা কৰে according to the Lancet Public Health Journal in India in the year 2018 there are about 2.3 lakh deaths due to suicide আমাৰ ভাৰতবৰ্ষত 2018 চনত 2.3 লাখ ব্যক্তিয়ে আত্মহত্যা কৰি নিজৰ প্ৰাণ হেৰুৱাইছে